নমস্কাৰ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি বেলেগ এটা বস্তু দেখাবৰ কাৰণে আপোনালোকক লৈ যাম। এতিয়া তাই এইফালে ক্লাছ কৰি আছে, স্কুল ছুটি হোৱাৰ পিছত সেই জেগাটো দেখাম। মুঠতে আমি আগতে নেদেখা বস্তু এইফালে আকৌ বহুত হয়। এতিয়ালৈকে মই শুনাত এনেকুৱা ধৰণৰ কম্পিটিশ্যন গড়ে 3খনমান মই শুনিলোঁ। এতিয়া আপোনালোককো আজি দেখাবৰ কাৰণে চেষ্টা কৰিম, ভিডিঅ'টো চাই থাকোঁ। এতিয়া মই শুনা মতে অসমৰ মাটিত থকা পুখুৰীটোত মেঘালয়ৰ মানুহে আহি পেলাই এই প্ৰতিযোগিতাটো পাতিছে। এতিয়া কি হ'ব যায় আছে এতিয়া ধৰিব পৰা নাই। এতিয়া আমি তাকলৈকে সোনকালে যাব লাগে আৰু ক'ত কি হৈ আছে সেইবিলাক চাব লাগে। টানচোন বাৰু ৰ'ব যিটো প্ৰতিযোগিতা হ'ব সেইটোৰ আকৌ প্ৰথম পুৰস্কাৰ হৈছে 6 লাখ টকা আৰু লগত কিবা কিবি থাকিব। মুঠতে বেলেগ ধৰণৰ আৰু চাই থাককচোন। শুনিছোঁ মেঘালয়ৰ পৰা পেলাই আজি 3 দিনমান আগৰ পৰা মানুহ আহি বাহৰ পাতি ৰখি আছে এই প্ৰতিযোগিতাটো কৰিবৰ কাৰণে। ইমান মানুহ হৈছে বোলে। এতিয়া গেলি বাৰু গম পাম। এতিয়া মানুহে কোৱা শুনি আছোঁ, ইটো সিটো কৈ আছে। ৰাতিপুৱাৰ পৰা আৰু মানুহ যাই থকাও দেখা পাইছোঁ। একদম গাড়ী যায়ে আছে আৰু প্ৰতিযোগিতাটো চাবৰ কাৰণে। এতিয়া মানুহে কৈছে বোলে তাতে একদম বহুত মানুহ হৈছে বোলে। এতিয়া আমি গ'লেও দেখা পাম, আপোনালোকেও দেখা পাব। এতিয়া আমি জেগাটোলৈকে আহি পালোঁ। এতিয়া আপোনালোকক দেখুৱাম। একদম মেলাৰ নিচিনা পৰিৱেশ এটা হৈ গৈছে ইয়াতে। দোকান বজাৰ গোটেইবিলাক আহিছে। এতিয়া আমি যাম, কি হৈ আছে দেখুৱাই আছোঁ। এইটো হৈছে এতিয়া পুখুৰীটোৰ নাম হৈছে ৰজাই পানী খোৱা পুখুৰী। ইয়াতে এতিয়া চাৰিওফালে মানুহ মখাই বৰশী বাই আছে। এইখন হৈছে বেনাৰখন। ইয়াতে এতিয়া পুৰস্কাৰবিলাক লেখাই আছে, ক'ত কি পাব। লটাৰীৰো আছে, মাছৰো আছে। এইটো হৈছে কাউণ্টাৰ, তাত মাছবিলাক আছে। থৈ দিছে আলাই এতিয়া তাত বৰশী পালে আৰু ইয়াত মাছবিলাক ওজন কৰি আলাই থোৱা আছে। ইয়াত মানে এইটো ডাঙৰ মাছ আছে। ইয়াতে কোনে পালে এইবিলাক নাম চাম লিখা আছে। আৰু যিটো ডাঙৰ মাছটো পাব, যিটোৰ ওজনটো বাঢ়িব, সেই মাছটোৱে প্ৰথম প্ৰতিযোগী হিচাপে গণ্য কৰা হ'ব, প্ৰথম পুৰস্কাৰটো পাব আৰু তেখেতে লাভ কৰিব 6 লাখ টকা। আৰু বাকীখিনি দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। এইবিলাক আছে বৰশী। ইয়াতে বৰশী এনেকুৱাকৈ কিনিব পাৰে। এইবিলাক আছে আৰু কিবা কিবি এনেকুৱাকৈ গোটেই সা সৰঞ্জামখিনি ইয়াত ৰখা হৈছে। ইয়াতে এতিয়া এইবিলাক বৰশী বাই আছে। চব মানুহ একদম বৰশী মাৰি আছে। ইয়াৰ পৰা চাই থাকোঁতে আকৌ লটাৰীত টিকেট বেচিব আহিল। এটা টিকেট ল'লোঁ 200 টকা দি পেলাই, কিন্তু একো হ'লে নাপালোঁ। চাই থাকোঁতে এটাৰ বহীত মাছ লাগিল। যাওঁ ওচৰত লাগি যাই পেলাই চাব পাৰিম। সি পালা ৰচোন বাৰু কেঁচুৰ এইটো ধৰছি নাই, বহুত ডাঙৰ নহয় পিছে। সৰু মাছ হ'লেও বাৰু মাছ ধৰা দেখা পালোঁ। আৰু এতিয়া তাৰ পৰা অনা মাছবিলাক লাইন কৰি থৈ দিছে। প্ৰথমত থকাটো বেছি ওজনৰ, ছেকেণ্ড হৈছে। এতিয়া সেই হিচাপতো আকৌ পুৰস্কাৰটো দিয়া হ'ব। তাৰমানে এতিয়া পূৰা লাইন কৰি থৈ দিছে। এতিয়া ইয়াতে জুখছি যিসকলে তাতে আলাই থৈ দিয়ে। ইফালে লটাৰীৰ টিকেট বেছি আছে। এতিয়া লটাৰীৰ খেলাখন আৰম্ভ হ'ল। আৰম্ভ হোৱাৰ পিছত পালা কোনোবা আমি খেলাখন চাই তাৰপৰা একো নাপায়, সুধা মুখখন লৈ ঘৰতলৈকে আহিব লগা হৈছে। সেইটো নাম্বাৰে বাইকখন কোনোবাই পালা আৰু কোনে পালা সেই পৰা গম নাপালোঁ। তাৰপিছত আৰু আমি বাদ দিলোঁ। আৰু তেনেকুৱাকৈ গোটেই কম্পিটিশ্যনটো শেষ হ'ল। ইফালে লটাৰীও পাতিলে, লটাৰীও শেষ হ'ল। এতিয়া প্ৰাইজটো পালে 6 লাখ টকা। এটা মাছ ধৰি 6 লাখ টকা পালে। আৰু ইমানতে আমাৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ।